বিউটি গুড মৰ্নিং ও বা আজি হাইঠা মাটিত পৰিলেহি যে কি খাইটা মাটিত পৰিল এই মৰিলে বাছিল ফৰেষ্টৰ মানুহক লগে লগে খবৰটো দিয়াটো ভাল এই বাকলি মই আপোনাৰ কথা কৈছো অ ফকৰা যোজনা মাৰিছা ফকৰা যোজনা নামাৰে ফকৰা যোজনা কয় দেছো একেই কথা পিছে নয়েল পলিচ লগাই আছে যে লগাই চাইছো কেনেকুৱা লাগে জানুৱাৰীত বিয়া পালেহিয়ে নহয় হে জানুৱাৰীত তোমাৰ বিয়া কংগ্ৰেচুলেশ্যন দেই বাকলি মোৰ বিয়া আকৌ কেলে হ'ব বলক No, vale, Beauty. You. মুকুতা কিয় লৈ গ'ল Beauty, মোক কিয় টানি আনিছা মোৰ বিয়া কেলে হ'ব মোৰ বিয়া নহ'ব কিয় বাৰু কৰিলা কেনেকৈ কি কেলে নহ'ব মাটি ফুটি সূৰ্য ওলাই যাব তথাপিও মোৰ বিয়া নহ'ব তেনেহ'লে জানুৱাৰীত কাৰ বিয়া মোৰ নহয় কাৰ নেহাৰ ডেট ফিক্স হ'ল নেকি কি কথা পাতিছে দুইটাই কি কৈছা বোৱাৰী ঐ কথা এটা কচোন তই যে মোক সদায় বোৱাৰী বোৱাৰীকে মাত তোৰ কোনটো পুতেকৰ বোৱাৰী অ কেঁচা থাকোতে তোমাৰ মোৰ ল'ৰাটোলৈ যাবলৈ মন মোৰ ল'ৰাটোলৈ বোলে তোমাৰ মই বোৱাৰী কৰি নিছো মই কি বেয়া বেয়া নহৈছা কিন্তু তোমাৰ যিখন মুখৰ ব্যৱহাৰ এই কহোতো তুমি বহুত অত্যাচাৰ কৰিবা বোৱাৰী মই কৈছো চাহৰ লগত তুমি মোক বিষ খোৱা মাৰিছাও কোনোবা দিনা তোৰ এই উঠ দচলা মই অঙঠা লগাই পুৰি বোৱাৰী এইজনী ব্যৱহাৰ দেখিছ পাগলটো এইটো কথা কবলেহে পালো একে শহুৰৰ ৰূপ ধাৰণ কৰিয়ে পেলালি চাও কি চব মানে তুমি কি বুজে হেই গাত চলাইছে চোৱা কি টপিকত বাৰু ৰস পাইছে নিজৰ বুলি কি বিষয় লৈ কথা পাতিছে বিয়ালৈ যাব লাগিব কিন্তু দেই যাম এসপ্তাহ আগতে যাম মই বাকলি এসপ্তাহ আগত গৈ কি কৰিব বিয়া দিনাখন গলেও হ'ব হয় নেকি দে হ'ব দে মই তেনেহ'লে বিয়াৰ দিনাই যাম বাৰু আলোচনাটো কি হ'ল ইয়াৰ আকৌ কি হ'ল খুটাই উঘালি দিলো মৰিবলৈ দিয়া কৈছ কিয় কি হ'ল পৰ্দাখন ইমান লেতেৰা হৈছে ধুই দিবি আকৌ চাহ আদৰ পইচা কি হোৱা আলোচনা হৈছে কৰিলা কেনেকৈ হ'ব মই ভৰিৰ টপিকটো বাদ দিয়ক মেইন টপিকটোলৈ আহক কি মেইন টপিক এই ফাটমেলা বাইদেউৰ লগত কিহৰ ডিছকাশ্যন চলি আছে মানে বিয়া ফিক্স হ'ল জানুৱাৰীতে হ'ব এই ফাটমেলা বাইদেউ কোনে বিয়া পাতিব নিজৰ বুলি তেৰা বিউটি নহয় নেহাৰ বিয়া ফিক্স হ'ল জানুৱাৰীতে হ'ব ফটো আমি নহয় কিন্তু মই খান্দব দাহ কৰি দিম নিজৰ বুলি ফাটমেলা বাইদেউ ফাটমেলা বাইদেউ আৰে বিয়া ডেটে ফিক্স হৈ গ'ল এতিয়া সি আকৌ খান্দব দাহ কৰে
কেলে ইমানকে কলিং বেল টিপি আছ তই তোমাৰ লগত মোৰ কথা আছে নিজৰ বুলি একো কথা নাই মোৰ বহুত দেৰি হৈ আছে না 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 দেৰি হলেও হওক মোৰ কথাটো উত্তৰ দি যাব লাগিব গতিয়া ওলাম শুনা ওলা শুনা বুলি কৈছো বেল বাইদেউ পাটনা বাইদেউ মোক কথাটো শুনা না তুমি একো কথা শুনিবলৈ নাই লাইফৰ কুৱেশ্যন জড়িত হৈ আছে তুমি কথাটো নুশুনা কি আৰে তুই যিহৰ লগতে জড়িত হৈ থাক মোৰ মতলব নাই ভাল বাইদেউ কথাটো শুনাচোন একো কথা শুনিবলৈ নাই মই কোনো নহয় লাইফৰ কুৱেশ্যনটো জড়িত হৈ আছে কিমান বাৰ কেনেকা কৈ থাকো মোৰ মতলব নাই ভাল বাইদেউ লাগি লাগি নাহিবি আৰে আৰে কথাটো শুনাচোন বচোদা ৰ'বচোন ভাল বাইদেউ আৰে বুঢ়া তোকো মই চাই আছো নিজৰ বুলি ইমান ফুটফুটকে কি কথা পাতি আছে কিমান সময়ৰ পৰা শুনি আছ এই জাষ্ট বহিছোহে চা তামোল এখন লৈ আনচোন যা হেৰি নহয় কৰিবনে পলিচিটো ৰ'বা দৰমহা পাওঁ সেইকেইটা মিলাই চাব লাগিব মিলিলে খুলিম আৰু কি কথা এডাল আছে কিবা দেখিনে আন্ধা তামোল আনিলি আপোনাৰ আজিহে কি তামোল খাবলৈ মন গৈছে আনিবিনে এতিয়া আনিম যা এইটো কি কৰিছা এইটো পাক ঘড়ী পাকঘড়ী পাকঘৰৰ সামগ্ৰী দি বনাইছে যে মোৰ ডাঙক কিয় আপুনি ভূতৰ ওপৰত দানা বোলাইছে নিজৰ বুলি মানে আপুনি কাবাব মে হাৰ্ডি নেকি এই কি কৈছা ভালকে বুজি পাও হেন ক আপুনি চিলনি হা আপুনি থপিয়াই আনিবলৈ মিনিংলেছ কথাবিলাক কৈ নাথাকিবি দেই সত্যে ক'ত পলাইছে দা বচুদা ক'ত পলাইছে তথাপিয়া বাচ্চাকে খাতচাও ফিনানি ব্ৰেং ব্ৰেং বকিবাই থাকোন এই কাক গালি পাৰিছ এই ৰাকেশক ওৱাই এক মিনিট আপোনাক মই গালি পাৰিব লাগে নে আপুনি মোক গালি পাৰিব লাগে কওক এই চব কি হৈছেনো দুইটাৰে চিলনি থপিয়াই দিছে থপিয়াই লৈ গুচি আহিলে এই ফালতু কথা নকবি দেই চাব দে বচুদা মই বিউটি বাইলিঙৰ লগত কিবা ইম্পৰ্টেণ্ট কথা এটা পাতি আছিলো আপুনি গাড়ীখন ৰাখি তেখেতক উঠাই আনিলে নে নাই আপুনি জানে এইটো মোৰ লাইফৰ কুৱেশ্যন জড়িত হৈ আছে কিমান ইম্পৰ্টেণ্ট কথা পাতি আছিলো নিজৰ বুলি বা কি হৈছে দুইটাৰে কিয় গাত ধৰিছ আবেগতে আহি গৈছে গাত নধৰাকে কান্দ এইটো গাত নধৰাকে কান্দ মই চব কম এজনক বাহিৰলৈ ওলাই যাবলৈ কওক বাহিৰত কিয় যাব লাগে ৰাম যাওকচোন আপুনি আপুনি যাওক যাওকচোন ৰাম কথাটো ক কি হল কেলে ইমানকে হৰ্ণ বজাই আছে অকলে মোক দেখি আপুনি কিয় হৰ্ণ বজাব মোৰ গাড়ীৰ হৰণ মই বজাইছো তোৰ কি প্ৰব্লেম
কি মোৰ নিচিনাকে ৰৈছে আপুনি মোক দেখি কিয় হৰ্ণ বজাব আমাৰ কি গাড়ী হৰ্ণ নাই নেকি অ তোৰ গাড়ীৰ হৰণ মামেৰে ধৰিছি যা হয় নেকি অ এই মামৰ মই উলিয়াই আছো ভিতৰত গৈ আপুনি চাই থাকক যা ওলাবি যা মাথা গৰম কৰি দিছো বাপ্পেকে আজি ছাৰ অথনিৰ পৰা ছাৰ ছাৰে কৈ আছে কিবা কোৱা ছাৰ মোৰ কমপ্লেইন এটা আছে বিচাৰ কৰি দিব লাগে হয় কৈ দিব নেকি কিয় নিদিম বাৰু মইতো এইবিলাক কৰিবলৈহে ইয়াত আছো কোৱা কি বিচাৰ কৰি দিব লাগে ছাৰ মোৰ বোলে হৰ্ণটো নাবাজে হা মানে গাড়ী হৰ্ণটো নাবাজে বোলে বসুদাই কৈছে মোক গাড়ী হৰ্ণত হেনো মামৰাই ধৰিলে এনেকুৱা ব্ৰেইনটো গাড়ীখনক এনেকে কৈ দিলে মোৰ ভাল লাগে নি আপুনিয়ে কওকচোন ছাৰ অ ছাৰ কথাটো নুশুনে যে ছাৰ কি হৈছে ছাৰ বলক না মোৰ লগত কিয় মোৰ লগত চাই আহিব কি হৰ্ণটো ছাৰ আপুনি মোৰ লগত গৈ প্ৰমাণটো কৰি আহক মোৰ গাড়ী হৰ্ণটো বাজে নে নাবাজে তাৰপিছত আহি আপুনি বিচাৰ কৰিব ভিডিঅ' যোৱাচোন মোৰতো চুবাই নাথাকিবা যোৱা ছাৰ আহক না আপুনি এবাৰ মোৰ লগত চাই আহিব মই তোমাক যাব কৈছো নাই আপুনি মোকহে সদায় গালি দিব গেট আউট হ'ব আৰু বাকলি নক কিয় কি কথা আজিকালি মানুহক সহায় কৰি লাভ নাই তো কি মাজে মাজে মই টকা 100-200 দি নাথাকো পূজা বুলি কেতিয়াবা চাট এটা দিছি এ দি মই তই কথাটো ক আৰে পইচাটো দিয়ক মই নিজে কিনি ল'ম এ বাকলি নিতুৱে জাতনো কি কৰিবি অ'কে ন' প্ৰব্লেম বসুমতাৰী ছাৰ কিন্তু ছাৰৰ ঘৰলৈ গৈছে কালি ঘটনাটো ক'বলৈ মই ছাৰক ক'লোহেঁতেন বসুমতাৰী ছাৰে মিছা কৈছে বিউটি বাইদেউ সেই সময়ত মোৰ লগত আছিল বুলি এতিয়া নকওঁ মানুহক সহায় কৰি লাভ নাই আও তই 500 টকাত চাৰ্ট পাবি পাম পইচাটো এতিয়া হ'লে ভাল আছিলে ৰ মই তাকে চাই আছো মই ভিতৰত আছে লৈ আনো অ। তই এইখিনিতে থাক মই আহিছো ৰ ফাঁকি মাৰি ওলালো বাপেকে 500 টকা এতিয়া চাম আৰু দমত চাই আছা যে তামেই জেং কৰা ছোৱালী মই ঐ ময়ো বৰ ল'ৰা হয় দমক ভয় নকৰো এ তুমি নিজকে ল'ৰা বুলি নাভাবিবা তুমি বুঢ়া আৰু চাই যদি আহি মোক কেনেবাকে কিবা ক'বলৈ হয় নহয় ঠেং জুঙালি দিম মই ছাৰে আহি তোক কিবা ক'লে মোক কিয় ঠেং ভাঙিবিয়ে তই কেলে ৰাতিপুৱাই ছাৰৰ ঘৰলৈ গৈ কথা লগাই থৈ অহা নাই মোৰ কথা লগাবা মোৰ গৰজ পৰছি গেৰেজ পৰিছে কমলে তাৰমানে মোক মিছা কথাই ক'লে নেকি ৰাতিপুৱাই 500 টকা বেঙেনা কমলৈ Yeah, never really had to speak to you this way before. But the things that I wanted to say were not the things that you wanted to know. Maybe it's a little late to try to fix this shit. Too many times you hung up on me saying I ain't worth it. Everything happens for a reason.